নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰিছোঁ সকলোৰে ভাল, নহয় জানো? আপোনালোকৰ আশীৰ্বাদত কিন্তু মোৰ হ'লে একেবাৰে বেয়া। আপোনালোকে বাৰু ভাবিছেনে ছ'চিয়েল মিডিয়া প্লেটফৰ্মটোৱে আজিৰ দিনত সাধাৰণ মানুহৰ মাজত কি প্ৰভাৱ পেলাইছে? মই কেৱল এটা কথাই জানো, আজিৰ দিনত সকলোৱে কেৱল ছ'চিয়েল মিডিয়াত ভাইৰেল হ'ব খোজে। কোনোবাই নিজৰ টেলেণ্ট দেখুৱাইছে, কোনোবাই নিজৰ দেহা দেখুৱাইছে, কোনোবাইতো নিজৰ মক্কেলামীৰ সীমাই পাৰ কৰি দিছে। আপোনালোকে বাৰু এই মক্কেলটোৰ ইয়াৰ লগত কিবা পাৰ্থক্য দেখিছেনে? প্ৰথম অৱস্থাতো ময়ো কনফিউজ আছিলোঁ। ময়ো চিন্তা কৰিছোঁ মানুহৰ ওপৰত এনেকুৱা জন্তু এজন ক'ৰ পৰা ওলাল। পাছতহে গম পাইছোঁ ই এনেকুৱা এতিয়াই নহয়, আগৰ পৰাই। আচলতে ই আগৰ জনমত জন্তু আছিল।